এইবিলাক চাওক কাছ দেখাবলে আপোনালোকে কাছক মই বিস্কুট খোৱালোঁ আৰু লগত আমাৰ ফেমিলি ছাগলীবিলাকক এইটো পাথৰ ওলাই গৈছে চাওকচোন গছত এইটো ইমান ওখ গছত হেল্ল' বন্ধুসকল তো আজি এটা নিউ ভিডিঅ' আগবাঢ়িব ওলাইছোঁ নতুন এটা প্লেচ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িব ওলাইছোঁ আজি তো মই আছোঁ এতিয়া আনন্দৰ ভাইৰ ঘৰত আছোঁ এতিয়া তো সেইটো ভিডিঅ' যদি চোৱা নাই আনন্দৰ ঘৰত মই কেতিয়া আহি পালোঁ সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাব আগৰ ভিডিঅ' আছিলে সেই ভিডিঅ'টো যদি চোৱা নাই ভালকৈ চাব আপোনালোকে তেতিয়া গম পাব কেনেকৈ আহিলোঁ মই আনন্দৰ ঘৰত এতিয়া আমি যাম মন্দিৰ এটা যাম ভাবিছোঁ কি মন্দিৰ কালিস্থান আৰু তাত চিংৰি মন্দিৰ আছে চিংৰি মন্দিৰটো তোমাক দেখাই দিমগৈ গৈ কিনি তাৰপিছত চিংৰি মন্দিৰ ঘূৰিম তাৰপিছত কালিস্থান আছে কালিস্থানত য'ত কাছবিলাক ওলাই কাছবিলাক চাম পচিবল হ'লে অলপমান পানী বেছি হৈ আছে নেকি পুখুৰীত পচিবল হ'লে চাম আৰু না তাতে গৈ আছোঁ এতিয়া আজি মন্দিৰ যাম ভাবিছোঁ কিন্তু আমি মন্দিৰৰ ভিতৰত নাযাওঁ আমি তেনেকৈ বাহিৰতে থাকি দিম কাছ লগতে ছাগলী তেনেকৈ সেইবিলাক আমি ভাবিছোঁ বিস্কুট দিম বুলি আৰু কিবা কিবি দিম বুলি ভাবিছোঁ তো তেনেকৈ সেইকাৰণে ওলাই যাব হৈছোঁ আমি মোৰ কাছ চাব মন আছিলে মানে পুখুৰীত বোলে এটা পুখুৰীত বিলত মানে বহুত কাছ আছে বোলে তাতে যাম বুলি ভাবিছোঁ চাব মন গৈছে মোৰ কাছ তো মোৰ 100 ছাবস্ক্ৰাইবাৰ হৈছে তো সেইকাৰণেও অলপ যাম বুলি ভাবিছোঁ আৰু বাইকটো ৰেডি কৰিলোঁ আমি এতিয়া মই ইয়াতে থৈ দিছিলোঁ বাইকটো ৰেডি কৰিলোঁ পানী চানী মাৰিলোঁ অলপ যিহেতু আমি মুখ ধুওঁ আমি গা ধুওঁ লগতে বাইককো আমি কৰিব লাগিব এটা ইমোশ্যন আছে এটা বাইকৰ লগত নিজৰ মানে এটা ফেমিলি টাইপ হৈ যায় না পুৰা বাইকখন ল'লে নিজৰ এটা বস্তু ল'লে বা আপুনিও যদি কিবা এটা মোবাইলটোও লৈছে ধৰক আপুনি মোবাইলটোও লৈছে ধৰক সেইটোতো আপোনাৰ ফেমিলিয়ে ন ক'ব গ'লে আপোনাৰ লগতে থাকিব আপোনাৰ এই বস্তু যিয়ে নহওক ফেমিলি টাইপৰ বস্তু হৈ যায় তো সেইকাৰণে মানে মুখ চুখ ধুইছোঁ ইয়াকো মুখ চুখ ধুৱাই দিছোঁ আৰু বাইকটো ভাল লাগে অলপ কিবা এটা মনটো শান্তি লাগে নিজৰ ফেমিলি টাইপৰ নে অলপ এতিয়া আস্তেকে আমি ওলাই দিওঁ মই তাৰপিছত অলপ চাহ তাহ খাব লাগিব তাৰপিছত মামীও অলপ ওলাই গ'ল কামত সেইকাৰণে অলপ দেৰিকৈ উঠিছোঁ আমি দেৰিকৈ উঠোঁ ল'ৰা মানুহ জানে আপোনালোকে ল'ৰা মানুহ অলপ দেৰিকৈ উঠে তো সেইকাৰণে আমি অলপ দেৰিকৈ উঠিছোঁ কি ক'ম আৰু আমি ৰাতি ল'ৰাবিলাক জানেই ল'ৰাবিলাক বহুত দেৰিকৈ শুই 2-3 বাজি যায় তেনেকৈ কাম চাম কৰি আকৌ মই ভিডিঅ' এডিট কৰি আছিলোঁ ভিডিঅ' এডিট কৰোঁতেও টাইম লাগি গ'ল তো সেইকাৰণে আকৌ মোবাইলত চাৰ্জ নাছিল চাৰ্জ দি আকৌ ভিডিঅ' এডিট কৰিছোঁ তেনেকৈ টাইমখিনি মানে বহুত টাইম লাগি যায়তো সেইকাৰণে আৰু টাইমটো অভাৰ হৈ যায় সেইকাৰণে শুইও আমি দেৰিকৈ উঠোঁ মামীয়ে অলপ ৰাতিপুৱাই উঠিছে 5টা বজাতে উঠিছে তো সোনকালে কাম চাম কৰি আমাৰ কাৰণে ভাত চাত বনাই থৈ গৈছে আমি ভাত অলপ দেৰিকৈ খাম লগতে আমি ফাৰ্ষ্ট এতিয়া আমি গৈ আহোঁ তো আপোনালোকক যিমান যি পাৰোঁ সেইখিনি দেখাম তো লগতে আমি কিবা এটা খাব লাগিব তো এতিয়া ঘৰৰ পৰা ওলাই আহি গ'লোঁ ঘৰৰ পৰা ওলাই আমি এতিয়া দোকান এটাত ৰখিছোঁ চাহ দোকান এটাত চাহ খাব লৈছোঁ মানে চাহ লৈছোঁ আৰু ইফালে কিবা লৈছোঁ কিবা দিব বোলে ক্ৰীম বন নে কি ক্ৰীম বন খাবি ন ক্ৰীম বন দি দিব খুৰা তো ক্ৰীম বনো লৈছোঁ লগতে এইখিনি খাই বৈ ইফালে আমি ওলাই দিম আৰু লাহেকৈ তো চাহখিনি খাই লওঁ সো গাইস মোক মেদিনী ভাই ব্লগ বনোৱা কৰালে সো চিংৰি মন্দিৰে বোলে একো সি অলপমান নাজানে সো মোকে এক্সপ্লেইন কৰি দিবলৈ কৈছে সো গাইস মই এক্সপ্লেইন কৰিম আৰু এতিয়া পাৰো নোৱাৰো সো গাইস এইটো হ'ল এন্ট্ৰি কৰা গেট য'তে লেখা আছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ ইয়াৰ পৰা সোমাই যাওঁ আৰু আহক আৰু ইয়াতে বহুতখিনি বস্তু পায় য'ত আপোনালোকে পূজা কৰিলে মানে থালি চালি ল'ব পাৰে সেইফালেও আছে সো ইয়াৰ পৰা অলপ দেখাই দি আছোঁ আপোনাক এইটো হ'ল মেইন গেটটো আমি এন্ট্ৰি কৰিলোঁ তাৰপিছত কেইদিনমান আগতে এইটো বহুত ৰেংক কৰি আছিলে এইটো মন্দিৰটো বহুত ভাইৰেল হৈ আছিলে এইটো পাথৰ ওলাই গৈছে চাওকচোন গছত এইটো ইমান ওখ গছত পাথৰ ওলাইছিলে বহুত দূৰৰ পৰা মানুহবিলাক আহিছিলে চাবলৈ কাৰণে আৰু ইফালে আছে মন্দিৰটো আৰু ইয়াতো আছে গৰুবিলাক এইটো চাব পাৰে আৰু এইটো হ'ল পাহাৰটো এই পাহাৰতো মন্দিৰ আছে আৰু এই পাহাৰতে যেতিয়া ইয়াত শিৱৰাত্ৰি মেলা হয় ন তেতিয়া বহুত দূৰৰ পৰা মানুহবিলাক আহে আৰু চবেই পাহাৰত উঠে আমিও উঠো ইয়াতে গাইছ মজা লাগে মেদিনী ভাই আহিবি তেতিয়া দেই হা উঠিবৰ কাৰণে আৰু গাইছ এইটোৱে হ'ল যিটো চিংৰি মন্দিৰটো টেম্পলটো ইয়াতে পূজা পাঠ কৰে ইয়াতে থাকে পণ্ডিতবিলাক আৰু ইয়াত বিয়া বাৰুও হয় তো কেইদিনমান আগত আমি আহিছিলোঁ ইয়াত বিয়া চিয়া হৈ আছিলে মানুহবিলাক ইয়াতে বিয়া পাতে এই ইয়াত নাপাতো মই ঘৰত পাতিম ইয়াত বহুত মানুহে বিয়া পাতিছে গাইছ ইয়াতে আৰু গাইছ তেওঁকতো চিনিয়ে পাই চাগৈ তেওঁ বহুত পপুলাৰ বহুত জেগাতে যায় আৰু ইয়াতে বুজাই থাকে বহুত ভালকে বুজায় আৰু গাইছ আপোনালোকেতো তেওঁক চিনিয়ে পাই চাগৈ তেওঁ বহুত ধুনীয়া বুজাব পাৰে চ' তেওঁৰ অলপমান ধুনবিলাক শুনো দেহেৰ গহিৰপ কইৰ না মানব দেহের মাটির খন্ড বাংলে গবের খন্ডর খন্ড বাংলে দেখা জোড়াহানি দে না
মজা লাগিলে দেই তো গাইছ এতিয়া মেদিনী ভাই বোলে ভাল লাগিলে বুজোৱাটো তো কিবা এটা দিয়ে বোলে 10 টকা 20 টকা 20 টকা দি দিলে যাওঁ দে হ'ব সো গাইস মেদিনী ভাই 20 টকা দি দিলে এ দে তুমি কেতিয়াবা 20 টকাৰ জায়গাত তুমি 20,000 কামাবা 20 লাখ তো নকম 20,000 কামাবা তো গাইস এটো হল জিৰণি ইয়াতে মানুহবিলাক জিৰাই আৰু ইয়াৰ ভিতৰত চাব পাৰে পুৰা তিৰখুল ভৰ্তি হৈ আছে চাওকচোন ইমান হাজাৰ হাজাৰ লাখ লাখ তিৰখুল আছে ইয়াত আৰু ভাইবিলাক কি কৰি আছ দে মজা তো গাইস বেসিক্যালি এটো যেটো সিংৰি মন্দিৰ হয় সিংৰি টেম্পল এটো শিৱ বাবাৰ মন্দিৰ হয় ইয়াত শিৱৰাত্ৰি হয় ফেব্ৰুৱাৰী বা কি টাইমত হয়নো ফেব্ৰুৱাৰীতে হ'ব পাৰে চাগৈ শিৱৰাত্ৰি হয় শিৱৰাত্ৰিৰ বহুত ডাঙৰ মেলা লাগে ইয়াতে তো বহুত দূৰৰ পৰা মানুহবোৰ আহে ইয়াতে ইফানে আছে মন্দিৰটো ইফালেও সোমাই যাব পাৰে সেইফানৰ পৰা আহিব পাৰে আৰু গাইস ইয়াত আপোনালোকক এটা বহুতে বঢ়িয়া বস্তু দেখাম মই ইয়াত দেখিব আপোনালোকে এই আপোনাৰ কিনা সব দুৰা কাছবিলাক বহি আছে এইটো কাছ এইটো চাব পাৰে কাছ আছে এইটো কাছ আছে তো গাইস মোবাইলটো পৰি যোৱা চান্স আছে সেইকাৰণে অলপমান একো নকৰো আৰু তাতে মহাদেৱৰ মূৰ্তি হে মহাদেৱ সোনকালে আমাৰ চেনেলত 1 লাখ সাবস্ক্রাইবার বনাই দিয়া আৰু গাইস এইটো চাওক টেম্পলটো এইটো হল টেম্পলটো একচুয়ালি না আমাৰ ব্ৰহ্মপুত্ৰৰ লগত কানেকশন আছে গাইস বহুত মানুহ আহে দূৰ পৰা ইয়াতে আৰে এইটো চাওক মংকি বান্দৰ এক চাওক খেলি আছে মন্দিৰৰ উঠি কিনি কি কৰিছা ভাই তুমি তাতে খেলি আছা দে খেলি থাকা আৰু ইফানেও আছে চাওকচোন বহুত বান্দৰখিনি আছে আৰু গাইস ইয়াতে চাব পাৰে বহুতখিনি ত্ৰিশূল বিলাক আছে তো ভাল লাগে চাই কিনি তো গাইস ইয়াত ইমানখিনি ত্ৰিশূল আছে তো এইটোক চাই কিনি তো আন্দাজা লগাব পাৰে কিমান মানুহ ইয়াত পূজা পাঠ কৰিবলৈ আহে কিমান দূৰৰ পৰা আহে তো আমি তাৰ মন্দিৰৰ পৰা ওলাই আহি গ'লো এতিয়া বৰ্তমান আমি এতিয়া বেলেগ জাগাত ৰখিছোঁ এই জাগাৰ কি নাম কালিস্থান তাৰ এতিয়া আমি কালিস্থানত ৰখিছোঁ মানে তাৰ পৰা মন্দিৰৰ পৰা ওলাই আহিলোঁ মই এতিয়া কালিস্থানত ৰখিছোঁ ইয়াত ওচৰতে এইটো পিছফালে বোলে ইফালে এটা মানে বিল আছে বিলত বোলে বহুত ডাঙৰ কাছ পায় পুখুৰী যিয়ে নহওক পুখুৰী বা বিল একে কথা যিয়ে নহওক পুখুৰীটো অলপ সৰু আৰু বিলটো অলপ বেছি ডাঙৰ তো যিয়ে নহওক এতিয়া তাতে যাওঁ বহুত বোলে কাছ আছে কাছক আমি খোৱাবৰ কাৰণে বিস্কুট লৈছোঁ কেই পেকেট লৈছ 5 পেকেট লৈছে নেকি আৰামছে খাওঁ आराम से खाओ ले दिल खुश हो गया भाई जब मोबाइल को दे तो गाइस इतना চাব পাৰে আমাৰ মেদিনী ভাইয়ে কিমান ধুনীয়া কাছ খুৱাই আছে এইটো হল কাছ সবচোন ইমান ডাঙৰ কাছ আচ্ছা ছাগলী বিলাকক দিয়ে আকৌ এই চাওকচোন ছাগলীবোৰে ইমান ধুনীয়াকৈ খাই আছে এইবিলাকতো জীৱ জন্তুই হয় না ভাই এইবিলাক সব বুজি পাই চাওকচোন এইবিলাকতো সব মাত জানে ইহঁতৰতো বহুতখিনি নাম আছে যেনেকৈ বা মোহন ৰাজু কোন আৰু কোনোবাতো মৰিও গৈছে বোলে তো ইমান একজেক্টলি নাজানো গাইছ এইটো চাব পাৰে কিমান ডাঙৰ এইটো চাওকচোন বাম ডাঙৰ ন কেনেকৈ লাগিছে মেদিনী ভাই আহি কিনি খুচি লাগি গৈছে দিল গাৰ্ডেন লাগি গৈছে তো গাইছ আমাৰ মেদিনী ভাই ন তামাম এনজয় কৰিছে আজি আহি কিনি পুৰা মানে কাছবোৰক ন পুৰা ধ্যান দি খুৱাই আছে তো ইমান মৰম দেই ইহঁতক বিস্কুট দে লাৰিলি লাৰিব পাৰে একো নকৰে ইয়াক লাৰি যা ইয়াক লাৰি যা ওচৰত যা ওচৰত গৈ কিনি লাৰিবি যা লাৰিলি কামুৰি দিব কিন্তু চাবি তো গাইস ফাইনালি আমাৰ মেদিনী ভাই কাছ লাৰিলে ইমান ডাঙৰ কাছ চাওকচোন চাওকচোন ইমান ডাঙৰ কাছ ও মাই গড ফাৰ্ষ্ট টাইম লাইফত এইটো চা মই আপোনালোকক কচম খাইছোঁ 4,000 মোৰ ছাবস্ক্ৰাইব যেতিয়া হ'ব মই তেতিয়া আকৌ ইয়াতে আহিম ইয়াতে বিস্কুট খাবৰ কাৰণে চাব গাইছে কচম খাই লৈছে ইয়াক আৰু এবাৰ আহিব কাছৰ কচম খাইছোঁ কাছৰ কচম আৰু গাইছ বহুতখিনি মানুহ আহিছে চাবলৈ কাৰণে ইয়াত চাব পাৰে পুৰা আমাৰ দৰ্শকসকল কেনেকুৱা ভাইবিলাকৰ হয় ইয়াৰে হয় ভাইসকল আমাৰ ইয়াৰ লোকেলে হয় আমাৰ নিচিনাই সো গাইছ মোক কেনেকুৱা লাগি আছে হেলমেটৰ ওপৰৰ ভিতৰৰ পৰা মই বকি আছোঁ চ' কেনেকুৱা লাগিছে জকৰ নিচিনা লাগিছে নেকি গাইছ চাবলৈ আপোনালোকে কাছক মই বিস্কুট খোৱালোঁ আৰু লগতে আমাৰ এইবিলাক আমাৰ ফেমিলি ছাগলীবিলাকক এই কি খবৰ কাছবিলাক এতিয়া যাব ধৰিছে এতিয়া
কিয় যাব এতিয়া মাতিম আৰু পেকেট বিস্কুট আরেক পেকেট আছে ন বিস্কুট তো আমি তাৰ পৰা আহি গ'লো সেইখিনি জেগাৰ নাম কি আছিলে ভাই তো আমি কালিস্থানৰ পৰা ওলাই আহি গ'লো মানে কালিস্থানৰ পৰা আহিলোঁ আমি কাছ আৰু দেখা পাইছিলে কি কি কৰিছিলোঁ কাছ আৰু ছাগলীক আমি বিস্কুট খুৱাইছিলোঁ এতিয়া বৰ্তমান এতিয়া আনৰ ঘৰত আহি পাই গ'লো তাৰপিছত এতিয়া ভাত পানী খাই তাৰপিছত আস্তেকে ঘৰ ওলাই দিব লাগিব অলপ দেৰিকৈ যাম অলপ ৰেষ্ট লওঁ আকৌ মোবাইলৰো চাৰ্জ বেছি নাই তো সেইকাৰণে মই বেছি বাহিৰত ভিডিঅ' নবনালোঁ মই আজি আকৌ ঘৰত গৈ আকৌ কালি মই অহাকালি আকৌ নলবাৰী যাব লাগিব তাতে নলবাৰী ৰাস চাব যাম তো সেইটো ভিডিঅ' আপোনালোকে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঘণ্টা বজাত টিপি থ'ব আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব তো এতিয়া আস্তেকে অলপ ৰেষ্ট ল'ম ভাত পানী খাই তাৰপিছত আস্তেকে ঘৰলৈকে ওলাই দিব লাগিব নেকি আনন্দ ভাই এতিয়া অলপ বহোঁ ৰেষ্ট লওঁ ৰেষ্ট ল'ম নেকি দে ঘৰ খোল ঘৰ তালা মাৰা চ' এতিয়া ভাত পানী খাই সন্ধিয়া হ'ল ৰেষ্ট ল'লোঁ 2 ঘণ্টামান অলপ শুলোঁ তাৰপিছত অলপ ফুটবল খেলিলোঁ একেলগে আনন্দ মই আৰু সৰু পোৱালি কেইজনমান আছিল তো সিহঁতৰ অলপ খেলিলোঁ অলপ ফূৰ্তি কৰিলোঁ তো এতিয়া সেইকাৰণে আস্তেকে যাওঁ কেইটা বাজিল এতিয়া 5টা 4:30মান বাজিছে নেকি 4টা তো এতিয়া 4টা বাজিছে আস্তেকে ওলাই দিওঁ আনৰ ঘৰৰ পৰা আনৰ বাই বাই আকৌ লগ পাম সোনকালে নে কি